ছাত্ৰ-ছাত্ৰীসকল এয়া শংকৰদেৱ বিজ্ঞানীকেতনৰ পঞ্চম শ্ৰেণীৰ গণিতৰ অধ্যায় 7A 2 নম্বৰৰ অংক আলোচনা কৰিম। এটি দিয়া আছে খালী ঠাই পূৰ কৰা। এনেই খালী ঠাই পূৰ কৰিব লাগে। ঠিক আছে, 5টা মাৰ্বল 13টা মাৰ্বলৰ ডেছ অংক। 5টা মাৰ্বল 13টা মাৰ্বলৰ ডেছ অংক। মুঠ মাৰ্বল 13টা, গতিকে 13 ভাগৰ 5 হ'ব। এইটো দিওঁ, তলত 13 পাতি দিলোঁ আৰু ওপৰত 5 পাতি দিলোঁ। 5টা মাৰ্বল, মুঠ মাৰ্বল 13টা, 13টাৰ 5টা হ'লে 13 ভাগৰ 5 অংক। 50 পইচা এটকাৰ ডেছ অংক। 50 পইচা এটকাৰ ডেছ অংক। তাক আমি 1 ভাগৰ 50 বুলি পাতিব নোৱাৰোঁ। 50 পইচা আৰু এইটো টকা, টকাটো পইচালৈ লৈ যাব লাগিব। তেতিয়া আমি জানিব লাগিব 1 টকাত কিমান পইচা। 1 টকাত 100 পইচা। 1 টকাত 100 পইচা, গতিকে 100 ভাগৰ 50। 100 ভাগৰ 50। এইখিনিতে মই তলত লিখি দিছোঁ, বেলেগ এটা পেজত লিখি দিম। বেলেগ এটা পেজত লিখি দিম, ইয়াতে ঠাইটো কম হোৱাৰ কাৰণে মই তোমালোকে দি দিলোঁ বাৰু। 50 ভাগৰ 100 ভাগৰ 50 বুলি কৈছে, মই তলত এইখিনি কাষত লিখি দিছোঁ 100 ভাগৰ 50। 50 পইচা এটকাৰ ডেছ অংক। ডেছ অংক মানে 100 ভাগৰ 50। এতিয়া 100 ভাগৰ 50 বুলি লিখি দিছোঁ। তাৰপাছতে কৈছে 25 মিনিট 1 ঘণ্টাৰ ডেছ অংক। 25 মিনিট 1 ঘণ্টাৰ ডেছ অংক। এতিয়া মিনিট, এইটো ঘণ্টা, আমি ঘণ্টাক মিনিটত প্ৰকাশ কৰি ল'ব লাগিব। তেতিয়া আমি জানিব লাগিব 1 ঘণ্টাত 60 মিনিট। 1 ঘণ্টাত 60 মিনিট। 1 ঘণ্টাত 60 মিনিট আৰু এইবিলাক 25, তাৰমানে 60 ভাগৰ 25 মিনিট। 60 ভাগৰ 25। কিছুমানে কটাকটি কৰি পেলাই দেখুৱায়, যেনেকৈ হয় কৰিলেই হ'ল। 4 নম্বৰটো দিছে 275 গ্ৰাম 1 কিলোগ্ৰামৰ ডেছ অংক। 275 গ্ৰাম 1 কিলোগ্ৰামৰ ডেছ অংক, মানে গ্ৰামটো কিলোগ্ৰামতকৈ সৰু, কিলোগ্ৰামক আমি গ্ৰামত প্ৰকাশ কৰিব লাগিব। 1 কিলোগ্ৰামত 1000 গ্ৰাম। 1 কিলোগ্ৰামত 1000 গ্ৰাম, গতিকে 1000 ভাগৰ 275 গ্ৰাম 1000 ভাগৰ 275 অংক হ'ব। মই ইয়াতে তলত লিখি দেখুৱাইছোঁ। এহেজাৰ ভাগৰ 275 অংক। 275 গ্ৰাম 1 কিলোগ্ৰামৰ 1000 ভাগৰ 275 অংক। মই কিতাপত লিখি দিবলৈ, কিতাপত ঠাইত কম হোৱাৰ কাৰণে তোমালোকক মই বেলেগ বহীত দেখুৱাই দিছোঁ। তোমালোকে ধুনীয়াকৈ পাতি ল'ব বহীত। হ'ল।